তিনিদিনীয়া কাৰ্যসূচীৰে অল বাথৌ মহাসভা ওদালগুৰি জিলা লগতে আমাৰ ওৰাং আঞ্চলিক বিশেষভাৱে ওৰাং আঞ্চলিকৰ আমাৰ 25 বছৰ অথবা ৰূপালী জয়ন্তী আমাৰ ওৰাং আঞ্চলিক বাথৌ মহাসভাৰ আজি দিনটোৰ সন্ধিয়া ভাগত আমি ওৰাং আঞ্চলিক বাথৌ মহাসভাৰ সিলভাৰ জুবলি সেলিব্ৰেশন আমি কৰা হ'ব। ৰাতিপুৱাৰ পৰা আমাৰ বিভিন্ন প্ৰগ্ৰাম ধৰ্মীয় এটা আলোচনা আৰু ধৰ্মীয় এটা আৰজ আমি ৰাতিপুৱা ভাগত কৰিলোঁ। এই আৰজৰ দ্বাৰা প্ৰাৰ্থনাৰ দ্বাৰা আমি আমাৰ অঞ্চলত শান্তিৰ বাবে এই অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠী একেলগে মিলি আমি কেনেকৈ বসবাস কৰিব পাৰা তাকে আমি বাথৌ বৰাইৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আৰু আমি সন্ধিয়া ভাগত আমাৰ ওৰাং আঞ্চলিক বাথৌ মহাসভাৰ এটা সিলভাৰ জুবলি সেলিব্ৰেশন কৰা হ'ব। নেক্সট দিনা আমাৰ অহাকাইলৈ ওদালগুৰি জিলা বাথৌ মহাসভাৰ বিভিন্ন ডেলিগেট আঞ্চলিকৰ পৰা ইয়াত উপস্থিত হ'ব আৰু তাৰ পিছত আমাৰ বাথৌ ওপৰত ধৰ্মীয় আলোচনা চক্ৰ ইয়াত চলিব। ৰাতি 10টা বজালৈকে আমাৰ ইয়াত ডেলিগেট সেশন হ'ব। তাৰ পিছত পৰহিলৈ আমাৰ ওপেন সেশন লাষ্ট ডে। পৰহিলৈ আমাৰ ইয়াত বিটিআৰৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াও উপস্থিত হোৱা কথা আছে। তেখেতে মোক কৈছে যে ইয়াত উপস্থিত হ'ব। তাৰ বাদেও আমাৰ অসম বিধানসভাৰ সন্মানীয় স্পিকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াও উপস্থিত হ'ব। ইয়াত উখল মাখল এটা পৰিৱেশ। এই অঞ্চলৰ অকল বাথৌ ধৰ্মাৱলম্বী ব্যক্তিসকলে যে ইয়াত আহিছে সেইটো নহয়, ইয়াতে বিভিন্ন ধৰ্মাৱলম্বী ব্যক্তিসকলেও উপস্থিত হৈ আমাক সহায় আৰু সহযোগিতা দিছে। উদাহৰণস্বৰূপে আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আহাৰ এই অঞ্চলৰ টিচাৰ কলনীৰ তেখেতসকলে ৰাইজে আজি লুচি পুৰি বনাই ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আমাক প্ৰদান কৰিছে। গতিকে সেয়াই এটা উদাহৰণ। মই এই ৰিচিপশ্যন কমিটিৰ সভাপতি হৈ তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ এই অঞ্চলত এটা মিলনৰ বাৰ্তা। ধৰ্ম বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আমি যে একেলগে ইয়াত বসবাস কৰি আছোঁ সেই এটা পৰিৱেশ, সেই এটা আমাৰ মাজত কি বাৰ্তা, সেই বাৰ্তাটো সঁচাকৈ এটা উদাহৰণ। গতিকে ইয়াত ধৰ্মৰ আলোচনা হ'ব, বড়ো জাতিৰ মানে ভৱিষ্যত বাথৌ কেনেকৈ আমি ভালকৈ কেনেকৈ আমাৰ ধৰ্মটো জীয়াই ৰখাৰ এটা প্ৰচেষ্টা সঁচাকৈ এই আলোচনাৰ দ্বাৰা সম্ভৱ হ'ব। গতিকে মই আশা কৰিছোঁ আৰু মই সভাপতি হৈ সকলোকে আহ্বান জনাইছোঁ, আহক আৰু ইয়াত ধৰ্মীয় আলোচনাত অংশগ্ৰহণ কৰক। गुनगोनां सोलोंथाइ लानो गोसो गुदुं फरायसाफोरनि थाखाय गोजोनथाव खौरां। क'क्राझारनि बालागाव सेन्ट आन्स कलेजाव 2025-26 बोसोरनि थाखाय गोदानै मुं थिसननाय हाबाफारिया जागायबाय। एचएस थाखोआव आरो FYUG थाखोआव फरायसाफोरनि गोदानै मुं थिसननाया सोलिगासिनो दं। क'क्राझारनि साहा बालागावआव थानाय सेन्ट आन्स कलेजनि एचएस थाखोआव कमार्स आरो आर्ट्स स्ट्रीमाव इंलिश मिडियामाव गोदानै मुं थिसननाया सोलिगासिनो दं आरो बेजों लोगोसे FYUG एबा 4 इयार आन्डार ग्रेजुएटनि थाखायबो कमार्स आरो आर्ट्सआव गोदानै मुं थिसननायाबो जागायबाय। FYUG नि आर्ट्सनि थाखाय इंलिश, बड', एसामिस, पलिटिकल साइन्स, एडुकेशन, इकोनॉमिक्स, हिस्टरी आरो सशियोलॉजी आयदायाव मेजर लानानै सोलोंथाइ लानो हागोन आरो बिकमनि थाखाय फाइनेन्स, एकाउन्टेन्सि, मार्केटिं, मेनेजमेन्ट आरो HR मेनेजमेन्ट आयदायाव मेजर लानानै सोलोंथाइ लानो हागोन। गुनगोनां फोरोंगिरिफोरनि सोलोंथाइ होनायजों लोगोसे बेवहाय बायदि उफ्रा सोलोंथाइबो होनाय जायो, जेरै कम्पिउटार क्लास, स्पोकेन इंलिश कोर्स आरो गुबुन सार्टिफिकेट कोर्सफोरनिबो सोलोंथाइ लानो खाबु होनाय जायो। बे कलेजाव स्पोर्ट्स फेसिलिटिज, लाइब्रेरी फेसिलिटिज, वाइफाइनि फोनांजाब राहाजों इन्टारेक्टिभनि राहा आरो स्मार्ट बोर्ड, क्लासरूम, एयार कन्डिसन, कम्पिउटार लेब आरो बेजों लोगोसे माखासे फरायसाफोरनो रिमिडियल क्लासनिबो खाबु होनाय जायो। हौवा आरो हिन्जावफोरनि थाखाय आलादा आलादा हस्टेलनिबो सुबिदा दं। जायफोर फरायसाफोरा गुनगोनां सोलोंथाइ लानो गोसो गुदुं नोंथांमोना क'क्राझार बालागावआव थानाय सेन्ट आन्स फरायसालिमायाव मुं थिसननो हासिगोन। गोबाङै मिन्थिबावनो थाखाय नैबे जानबुं एबा कन्टेक्ट नं
6003786924 आव जगाजग खालामदो एबा सुलाद लाहरनो हागोन।